ওলাই আহিছোঁ এখন মিটিঙলৈ। মিটিং মানে আজি আমাৰ গাঁৱলৈ আহিছে ডিব্ৰুগড়ৰ বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া দেও, আৰু তেওঁৰ মিটিং শুনিবলৈ আমি আজি আহিছোঁ। আৰু এয়া দেখিছে তেওঁ পোনেই গাড়ীৰ পৰা নামিছে, আৰু তেওঁ সকলোৰে পৰিচিত ডিব্ৰুগড়ৰ বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া তেওঁ আমাৰ মাজলৈ আহিছে, আৰু তেওঁ আসন গ্ৰহণ কৰিবলৈ এইফালে গৈছে। দেখিছে ছাৰক কিন্তু আজি প্ৰথমবাৰহে মই দেখিছোঁ দেই চকুৰ আগতে কেতিয়াও দেখা নাই। ছাৰক কিন্তু ওচৰতে লগ পাই খুব ভাল লাগিল কিন্তু দেই। এয়া দেখিছে ছাৰে আসন গ্ৰহণ কৰিবলৈ লৈছে। এয়া দেখিছে এতিয়া ছাৰক সকলোৱে এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। ধন্যবাদ। আজিৰ সভাখন পৰিচালনা কৰিবৰ বাবে সন্মানীয় আজিৰ সভাৰ সভানেত্ৰী মাননীয়। এয়া দেখিছে ছাৰে কিমান ধুনীয়াকৈ ভাষণ দি আছে, আৰু দেখিছে মানুহ ভালেখিনি হৈছে আৰু গাঁৱতে, আৰু যিমানখিনি মানুহ মাতিছিলে আৰু আহিছে আৰু গোটেইখিনি। আৰু ছাৰে সুধিছিলে যে গাঁৱত কিছুমান চৰকাৰী আঁচনি নোপোৱা মানুহ আছে নেকি, তেওঁ ভালেখিনি মানুহ আছিলেও। তো ছাৰে সুধিছিলে যে কিমানে আঁচনি পোৱা নাই, তেতিয়া মানে ময়ো নাপাওঁ, গতিকে ময়ো উঠিলোঁ, সকলোৱে উঠিলোঁ, যোনে যোনে নাই পোৱা সি উঠিলে। এতিয়া ছাৰে মানে আচৰিত খাই গৈছে মানে যে বা ভালেখিনি মানুহে পোৱা নাই কিন্তু দেই, এয়া চিন্তা কৰিছে আৰু ছাৰে। তো ভাল লাগিলে ছাৰৰ কথাখিনি শুনি। তো ছাৰে কি বুলি কৈছেনো তেওঁ আপোনালোকেও এবাৰ শুনক। ধন আৰু 2 বছৰৰ ভিতৰত 30,000 টকালৈকে হ'ব, এইখিনি কথা চিন্তা চৰ্চা কৰিব নালাগে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি, এইখন হ'ল আমাৰ যে এক্সিডেণ্টেল কথা যে কৈছোঁ, সেই কেছৰ কাৰণে এইখন ফৰ্ম দিয়া আছে, সেইখনটো তেনেকৈ দিয়া আছে, আপোনাকে ফিল আপ কৰিব। তাৰ পাছত আছে নিযুত মইনা আঁচনি। আপোনালোকৰ ওচৰলৈ যাওঁতে 4খন ফৰ্ম যাব। নিযুত মইনাখন হ'ল যিসকলে মেট্ৰিক পাছ কৰি পেলাই কলেজত নাম লগাইছে তেওঁলোকে 10,000, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিসকল কলেজত নাম লগাইছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে 12,500, আৰু BA পাছ কৰি MA বা টেকনিকেল ক'ৰবাত নাম লগাইছে তেওঁলোকে পাব 25,000 টকা। এই ফৰ্মখন দিছে, তেওঁলোকৰ নাম চাম আপোনালোকে চবে যাৰ যাৰ আছে ফিল আপ কৰি আপোনালোকে এইখিনি কৰি দিব। ইয়াৰ পাছত আপোনালোকে আৰু এখন আছে, আপোনালোকৰ ইয়াত গ্ৰাম ধান আছে নে আপোনালোকৰ গ্ৰাম ধান বনাবলৈ আছে নেকি? আপোনালোকৰ বনোৱা হৈ গ'ল নাই? আচ্ছা, এতিয়া শুনক, উপাসনা স্থলীস্থান আমাৰ ইয়াত। তো এইখিনি আছিল ছাৰৰ বক্তব্য। কেনেকুৱা লাগিলে জনাব ছাৰৰ বক্তব্য শুনি। নমস্কাৰ, ধন্যবাদ। আৰু দেখিছে ছাৰে মিটিং শেষ হোৱাৰ পাছত এষাৰি বিহুৰ নাম গাই সকলো ৰাইজকে হহুৱাই থৈ গ'ল। তো মই এতিয়া মিটিঙৰ পৰা আহি ঘৰ সোমালোহি। কি হ'ল বেটা, তুমি আমাকে কৈছিলা নেকি?